নমস্কাৰ। বীজ বেয়া হ'লে বৃক্ষজোপা হয়তো বেয়াই হ'ব, কাৰণ নিম গছৰ গুটিৰ পৰা কেতিয়াও কুঁহিয়াৰৰ গছ গজিব নোৱাৰে। কুঁহিয়াৰৰ বাৰীত গজিলেও কিন্তু নিম গছৰ পাত সদায় তিতাই হয়। হয় মাননীয় অধ্যক্ষ মহোদয়, ডিঙিত মাছৰ কাঁইট আৰু টোকেন আপোনাৰ দৰে চিঞৰি চিঞৰি চৰকাৰী পক্ষৰ সদস্য কেইগৰাকী মানে ভাৰতবৰ্ষত ৰাজহুৱা খণ্ডৰ পৰিসৰ নিম্নগামী হোৱাৰ কথা উল্লেখ কৰি থৈ গ'ল। সেইকেইগৰাকী চৰকাৰী পক্ষৰ সদস্যক আপোনাৰ জৰিয়তে জনাই থ'ব বিচাৰিছো যে 2007-08 বৰ্ষত বিশ্বজুৰি সৃষ্টি হোৱা বিত্তীয় মহাসংকটৰ সময়ত আমেৰিকা আৰু উন্নত দেশসমূহত সৃষ্টি হোৱা সংকটৰ সময়তো কিন্তু আমাৰ দেশৰ বেংক ব্যৱস্থাৰ কোনো ক্ষতি নহ'ল, কাৰণ আমাৰ দেশত থকা ৰাজহুৱা খণ্ডৰ বেংকৰ প্ৰাধান্য থকাৰ বাবে। 2000 চনৰ আৰম্ভণিৰে পৰা চৰকাৰখনে আৰম্ভ কৰা ফাইনেন্সিয়েল ইনক্লুজন কাৰ্যসূচীৰ বিশাল সফলতা অধিক অৰিহণা আছিল অধ্যক্ষ মহোদয় ৰাজহুৱা খণ্ডৰ বেংকৰ। দেশত জনধন একাউণ্ট খোলা, যাৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক আজি বেংকিং সেৱাৰ পৰিধিলৈ অনা হ'ল। এই সময়ছোৱাত ৰাজহুৱা খণ্ডৰ বেংকে প্ৰায় 43 কোটি জনধন একাউণ্ট খুলিছে, কিন্তু যিখন পবিত্ৰ সদনৰ শিৰত বহি সভাপৰ্ষণ কৰে সন্মানীয় সদনে, সেইখন সদনতেই আজি চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে ৰাতি সপোন দেখি দিনত পবিত্ৰ সদনত তাক বাস্তৱ ৰূপ দিবলৈ আহি আজি উত্থাপন কৰে এনে এখন বিধেয়ক, যিখন বিধেয়কে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিবলৈ যোৱা বেংকিং আইন সংশোধনী বিধেয়ক 2021ক সমৰ্থন জনাইছে, যাৰ জৰিয়তে চৰকাৰী খণ্ডৰ বেংকসমূহক আজি পুঁজিপতিৰ হাতত গতাই দিবলৈ বিচৰা হৈছে। আজি বেংকসমূহ দিছে, কাইলৈ পথাৰ বজাৰ সকলো দি দিব, যাৰ বাবে তীব্ৰভাৱে বিৰোধিতা কৰিছো এনে এখন বিধেয়ক। অধ্যক্ষ মহোদয়, যেনেকৈ কৌশলৰ অৰ্থশাস্ত্ৰৰ যোগেদি আমি অৰ্থনৈতিক ক্ষেত্ৰখনত এক মৌলিক জ্ঞান লাভ কৰাৰ সুবিধা লাভ কৰোঁ, ঠিক তেনেকৈ 1929 চনত সৃষ্টি হোৱা 20শ শতিকাৰ আটাইতকৈ দীৰ্ঘতম আৰু গভীৰতম অৰ্থনৈতিক মন্দাৱস্থাৰ পিছত 1936 চনত জন কিনছৰ দ্বাৰা প্ৰকাশিত দ্য জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট ইণ্টাৰেষ্ট এণ্ড মানি শীৰ্ষক গ্ৰন্থখনে যেতিয়া সামগ্ৰিক যোগান আৰু সামগ্ৰিক চাহিদাৰ ক্ষেত্ৰত আগবঢ়োৱা এক যুগান্তকাৰী পদক্ষেপৰ তথ্য যেতিয়া মই যোৱা কিছুদিন আগতে বিচাৰি পাওঁ, তেতিয়াই বিৰোধিতা কৰিবৰ মন যায় এনে এখন বিধেয়কৰ। যিটো সময়ত ভাৰতবৰ্ষৰ 736টা ব্যক্তিগত বেংক আজি বন্ধ হৈ যোৱাৰ বিপৰীতে শিক্ষাৰ ঋণৰ 90% আজি চৰকাৰী বেংকসমূহে প্ৰদান কৰিবলৈ সক্ষম হৈছে, যিটো সময়ত যেতিয়া চৰকাৰৰ পৃষ্ঠপোষকতাতে কেইবাজনো ঘৰুৱা পুঁজিপতিয়ে দেশ এৰি পলাই যাবলৈ সক্ষম হয়, তেতিয়া বিগত বৰ্ষৰ সংসদৰ শীতকালীন অধিৱেশনত কৰ্পৰেট ঋণ ৰেহাই সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত বিত্তীয় মন্ত্ৰালয়ে লিখিত উত্তৰত জনায় যে ভাৰত চৰকাৰে বিগত বৰ্ষৰ প্ৰথম ছমাহতে 46,382 কোটি টকাৰ ঋণ মাফ কৰি যেতিয়া জনতাৰ ধনেৰে নিৰ্মিত এটাকৈ ৰাজহুৱা সম্পত্তি যেতিয়া পুঁজিপতিৰ হাতত গতাই দিয়াৰ পিছত যেতিয়া জনতাৰ হাজাৰ হাজাৰ কোটি টকাৰ ঋণ মাফ কৰিবলৈ কাৰকন্য নকৰে এইখন চৰকাৰে, তেতিয়াই আচলতে দায়িত্ব অনুভৱ কৰোঁ এনে এখন বিধেয়কৰ বিৰোধিতা কৰাৰ। অধ্যক্ষ মহোদয়, ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা অৰ্থনীতিবিদ ডক্টৰ মনমোহন সিঙে কৈছিল যে ভাৰতবৰ্ষৰ অৰ্থনৈতিক বিকাশ তেতিয়াহে সম্ভৱ হ'ব যেতিয়া ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ মূল ভেটি কৃষিক আমি বৃদ্ধিৰ পৰা উদ্যোগলৈ ৰূপান্তৰিত কৰিব পাৰিম, কিন্তু কেৱল মাত্ৰ ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণে ভাৰতবৰ্ষৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ সেই একমাত্ৰ উপায় হ'ব নোৱাৰে। গতিকে প্ৰথমতে অৰ্থনীতিৰ ছাত্ৰ এজনৰ সহায় হৈ দলপতিগৰাকীয়ে বিধেয়কখনক শুদ্ধ কৰক, তাৰ পিছত আচলতে আলোচনাৰ বাবে এনে এখন বিধেয়কক আজি আগবঢ়াই আনক, কাৰণ ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়ন তেতিয়াহে সম্ভৱ হ'ব যেতিয়া ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ আন এক শক্তি কুটিৰ শিল্পক আমি উদ্যোগলৈ ৰূপান্তৰিত কৰিব পাৰিম। ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়ন তেতিয়াহে সম্ভৱ হ'ব যেতিয়া ভাৰতবৰ্ষৰ জনমূৰিয়াই বৃদ্ধি পাব, আৰু যদি জনমূৰিয়াই বৃদ্ধি নাপায় তেতিয়া জাতীয় বা ৰাষ্ট্ৰীয় আয় বৃদ্ধি নাপাব, আৰু তেতিয়া ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহ'ব। গতিকে গণতন্ত্ৰক বিশ্বাস কৰে এজন যুক্তিবাদী নাগৰিক হিচাপে আমি চূড়ান্ত ব্যৰ্থতাৰে ক'বলৈ বাধ্য হৈছোঁ যে স্বাধীনতাৰ 75টা বছৰ অতিক্ৰম কৰাৰ পিছতো আজি আমি সপোন দেখোঁ কিদৰে ভাৰতবৰ্ষখনক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় দিব পাৰি, কিন্তু আজি আমি সপোন নেদেখোঁ কিদৰে নিজৰ কৰ্ম সংস্কৃতিৰ জৰিয়তে ইউৰোপত আৰম্ভ হোৱা শিল্প বিপ্লৱৰ পৰা অৰ্থনৈতিক বিপ্লৱৰ সূচনা হৈছিল। আজি আমি সপোন নেদেখোঁ কিদৰে নিজৰ কৰ্ম সংস্কৃতিৰ জৰিয়তে চৰকাৰৰ পৰম্পৰাগত ৰীতি-নীতিৰ পৰা আঁতৰি আহি চীন আজি বিশ্বৰ প্ৰথমখন ধনী দেশ হ'বলৈ আজি সক্ষম হৈছে, আৰু তেনে কৰ্ম সংস্কৃতি আৰু কৰ্ম বিপ্লৱ ভাৰতবৰ্ষৰ সূচনা হোৱাটো আমি নাভাবোঁ, আৰু সেই বাস্তৱিকতাখিনিক আমি অনুধাৱন কৰিছোঁ বাবেই বিৰোধিতা কৰিলোঁ এনে এখন বিধেয়ক। ধন্যবাদ অধ্যক্ষ মহোদয় আৰু ধন্যবাদ মহামান্য।